ओके तो ऐसे डिजाइन का मैं अनादर ब्लॉग्स तो गाइस সকলকে আগত শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনালোঁ তো গাইস আজি হল শিৱ পূজা তো ভিডিঅ'টোত বহুত বহুত এনজয় কৰি থাকক আৰু আমাৰ ঘৰতো শিৱ পূজা কৰোঁ তো ব্লগ আগতে ঘৰৰ শিৱ পূজাখিনি দেখি লওঁ তো ভিডিঅ'টো সেইগুলো চাই থাকক আৰু যিজনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গাইস প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো গাইস ব্লগ আমি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ গাইস আৰু এটা কথা তো তোমালোকে যে ভিডিঅ'বিলাক চাই কিন্তু ভিডিঅ'বিলাক গোটেইখিনি চাই কিন্তু ছাবস্ক্ৰাইব নকৰে চেনেলটো তো গাইস চেনেল নকৰিব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তো গাইস ব্লগ A few moments later. সো গাইস মানে চাব পাৰে এইটো হ'ল আমাৰ মন্দিৰ ঘৰ আৰু এইফালে ডিজে আনিছোঁ আজি পোৱা আৰু এইফালে চাওক পূজাৰ খেচাৰি ৰান্ধা কৰি আছে এইফালেও চকে তো গাইজ মন্দিৰটো চালাক তো কেনে হৈছে এইটো কমেণ্ট কৰি ক'ব আৰু পূজা হওঁতে আৰু 2-3 ঘণ্টা লাগিব তো পূজাৰ সামগ্ৰী চব একেবাৰে ৰেডি তো বামুণ আহিব আৰু পূজা কৰিব তো গাইজ ভিডিঅ'টো আৰু শেষলৈ চাই থাকক আৰু বহুত কিবা কিবি আছে চ' গাইজ পুৱাৰ পৰা মই একো খোৱা নাই আৰু পূৰা একেবাৰে মাথাটো পূৰা বেদনা কৰি আছে আৰু 2 ঘণ্টামান লাগিব তাৰপিছত পূজা শেষ আৰু কিবা খাব পাৰিম তো ভিডিঅ'টো আৰু শেষলৈ চাই থাকক A few moments later. তো আহে ফাইনালি পাই গ'ল ব্ৰাহ্মণ আৰু এজন পূজা কৰি আছে তো পূজা কৰে আৰু 1-1.5 ঘণ্টা লাগিব তো ভিডিঅ'টো আৰু শেষলৈ চাই থাকক গাইজ